दिनै 10 फेब्रुवारि बिटिसिनि एकर्डे 2003 मायथाइनि 10 फेब्रुवारियाव बिटिसि गोरोबथाया जादोंमोन बिएलटि आरो भारत सरकारनि गेजेराव। दा दिनै बे 10 फेब्रुवारिया 18थि बड'लेण्ड एकर्डे बे समाव जोङो क'क्राझारनि बिटिसिनि गाहाय मावखुलियाव जोङो नुजाथिफैनो हादों। दा दिनैनि बे बिटिसिनि एकर्ड डे फालिनाय 18थि एकर्ड डे फालिनाय समाव जोङो गासै हाबाफारिखौ नोंथांमोननो दिन्थिनो थाखाय आखायाव लादों। ইয়াৰ ওপৰত আৰু একো নাই। ইয়াৰ ওপৰত যদি হ'ব লাগে তেতিয়াহ'লে ইউনিট পৰিচয় বুলি কৈছোঁ বা চেপাৰেট প্ৰমোদ বড়োবাই NDA-ৰ লৈ নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ চলাৰ এটা চৰ্চা চলিছে। এইটো হ'ব পাৰে আপচু বা NDA কোন নতুন দল কৰে সেইটো আমাক ক'ব লগা একো নাই। সকলোৰে মানে কিবা আছে কি বুলি কয় ইণ্ডিপেণ্ডেণ্ট চিন্তা চৰ্চা কৰাৰ সকলোৰে অধিকাৰ আছে। নতুন পাৰ্টি হওক বা কিবা হওক মুঠতে এইবাৰ আমাৰ বিশেষে আকৌ চৰকাৰ গঠন কৰিব বিজেপি একেলগে। বিশ্বজিৎ দৈমাৰী কোৱা মতে BPF কাম কৰে সেই নতুন যোৱাৰ সম্ভাৱনা আছে নেকি? নাই BPF দলৰ পৰা কোনো সদস্যই নতুন দলত নাযাব। কিন্তু চাউদাকে ইতিমধ্যে উল্লেখ কৰিছে যে BPF বা UPPL তাত নাযায়, নতুন দল যদি গঠন হয় তেওঁ তাতে আপুনি কি? সেইটো ইহঁতৰ কথা আমি হ'ল এটা BPF দলৰ মানুহ। কোনোবাই যদি নতুন দল খোলে ইয়াত আমাক কোনোবা একো নাই। কোনে কাৰ লগত যায় আমাৰ একো আপত্তি নাই। আপত্তি মানে ক'ব লগা একো নাই। সকলোৰে অধিকাৰ আছে তাৰ লগত থাকে। কিন্তু BPF AGP আৰু BJP চৰকাৰ গঠন কৰিব সেইটো 100% থকা। এপছুৰ সৈতে আপুনি আলোচনা কৰিম বুলি কৈছে নাই। এপছুৱে যদি আলোচনা কৰিব বিচাৰে মই বহিম আৰু আপছুৰ লগত মানে 6 মাহ 7 মাহ আগত যিটো আলোচনা হৈছে সেইটোতো ৰিজাল্টটো নীল, ভাল ৰিজাল্ট ওলোৱা নাই। আমি আশা কৰিছিলোঁ যে আমি একেলগে একগোট হ'ব পাৰি নাই, কিন্তু এইটো হোৱা নাই। মানে 7টাতকৈ অধিক চিট দিব নেকি এপছু মানে ইহঁতে এক্সিষ্টিং 7টা আছে আৰু মই ওদালগুৰি আৰু বাক্সাত 2-এটা আৰু এডজাষ্ট কৰিব পাৰে বুলি মই কৈ আছোঁ। কিন্তু ইহঁতে আমাৰ দলত আহিব লাগিব, BPF-ত চামিল হ'ব লাগিব। BPF-ত চামিল হ'ব লাগিব। BPF অন্য দলত চামিল নহয়। BPF অন্য দলত চামিল নহয়।